প্ৰথমে চাওক এই 2 পিচ মই চিলাই ল'ম আৰু চিলাবৰ কাৰণে দেখিছেনে দুয়োটা পিচৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ। চাওক এই যে কোণ দুটা দেখিছে দুয়োটা পিচৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ দেখিছেনে এনেদৰে মিলাই লৈ মই চিলাই দিছোঁ। চিলনিটো বহুত বেছি ভিতৰৰ ফাললৈ সোমোৱাই আপোনালোকে নিচিলাব। আৰু এটা কথা, যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে আপোনালোকে চিন এটা দি ল'ব, সেই চিনটো পোনতে তেতিয়া চিলাব পাৰিব। চাওক এইটো পিচ চিলাই ল'লোঁ। আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ চাব। চাওক এই দুয়োটা পিচৰ কোণ দুটা সমান জোখত এনেদৰে মই মিলাই লৈছোঁ। দেখিছেনে এনেদৰে মিলাই লৈ মই চিলাই দিছোঁ। আৰু যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে আপোনালোকে চিন এটা দি ল'ব আৰু সেই চিনটোৰ পোনতে আপোনালোকে চিলনিটো পোনকৈ চিলাব পাৰিব। দুয়োটা ছাইড এনেকৈ চিলাই ল'লোঁ।